সো এইটো চাওক হোৱাটছএপ ডিটেইলছ কেতিয়া অনলাইন আহিছিলে গোটেইখিনি ডিটেইলছ আপোনাৰ তাত ইভেন নটিফিকেশ্যন আহি যাব। সো এনেকৈ যদি আপুনি কোনো নাম্বাৰৰ অনলাইন ডিটেইলছ হোৱাটছএপৰ চাব বিচাৰে তেনেহ'লে এই ভিডিঅ'টো শেষলৈ চাই থাকিব, কাৰণ মই আপোনালোকক শিকাম ডেট কেনেকৈ আপুনি যিকোনো এটা নম্বৰৰ অনলাইন অফলাইন ডিটেইলছ আৰু কেতিয়া অনলাইন আছে, যদি আপোনাক ব্লকো কৰিছে তথাপি আপুনি চাব পাৰিব আৰু গোটেইখিনি ডিটেইলছ আপোনাৰ তাত নটিফিকেশ্যন আহিব। তো ভিডিঅ'টো শেষলৈ চাই থাকিব। সেই বন্ধুসকল, চবতকৈ ফাৰ্ষ্টে তোমালোকে প্লে ষ্ট'ৰটো খোলা। অ'কে, প্লে ষ্ট'ৰ খোলাৰ পিছত ইয়াতে তোমালোকে চাৰ্চ কৰিবা WATSTAT। অ'কে, WhatsApp এইটো তোমালোকে ইনষ্টল কৰি ল'ব লাগিব মোবাইলত। এইটো যিটো দেখিছা এইটো এপ ইনষ্টল কৰি লোৱা। ঠিক আছে, এইটো মই ইনষ্টলত দিছোঁ। অ'কে, এইটো এপ তোমালোকে ইনষ্টল কৰি লোৱা ফাৰ্ষ্টত। এইটো মোৰ ডাউনলোড হৈ আছে, তো ডাউনলোড হোৱালৈকে অলপ ৰখা, তাৰপিছত মই তোমালোকক দেখাম ডেট কেনেকৈ তোমালোকে যিকোনো নাম্বাৰৰ মানে নিজৰ গাৰ্লফ্ৰেণ্ড হওক যাৰে হওক নাম্বাৰটো দিলে কেতিয়া অনলাইন আহিছে, কিমান সময়ৰ কাৰণে আহিছে, সেই গোটেইখিনি তোমালোকে দেখিব পাৰিবা। তো এই চোৱা, এইটো ডাউনলোড হৈ গ'ল। চ' মই অ'পেন কৰিলোঁ। ঠিক আছে, তোমালোকে ডাউনলোড কৰাৰ পিছত বস্তুটো অ'পেন কৰিবা। চ' অ'পেন কৰাৰ পিছত তোমালোকৰ এইটো পাৰ্মিশ্যন ৰিকুৱেষ্ট আহিব, তোমালোকে কণ্টিনিউ কৰিবা। কণ্টিনিউ কৰাৰ পিছত এইটো এক্সেছ বিচাৰিব, এলাউ কৰি দিবা। অ'কে, চ' এইটো মোৰ লোড হৈ আছে। চ' এইটো অহাৰ পিছত তোমালোকৰ দেখাব ডেট ইউ আৰ এ নিউ ইউজাৰ অৰ আই এম অলৰেডি ৰেজিষ্টাৰ্ড ইউজাৰ। চ' তুমি হোৱা নতুন ইউজাৰ, তো আই এম এ নিউ ইউজাৰত ক্লিক কৰিবা। অ'কে, তাৰপিছত প্ৰাইভেচি পলিচিটো আহিব, এগ্ৰিত ক্লিক কৰিবা আৰু একচেপ্ট ক্লিক কৰি দিবা। ঠিক আছে, তাৰপিছত তোমালোকৰ এনেকুৱা এটা ছিষ্টেম আহিব। তাৰপিছত এই ওপৰত যে আইকনটো আছে, ওপৰৰ এই আইকনটোত ক্লিক কৰি তোমালোকে ইয়াতে চোৱা, ইয়াতে নাম্বাৰটো দিবা। নাম্বাৰটো কেনেকৈ হ'ব লাগিব +91। এতিয়া মই মোৰ নাম্বাৰটো দিম, মানে যিটো হোৱাটছএপৰ তোমালোকে চাব বিচাৰা সেই হোৱাটছএপ নাম্বাৰটো তোমালোকে ইয়াতে পুট কৰিবা। তেতিয়া কি হ'ব, সেই নাম্বাৰটোৰ গোটেইখিনি ডিটেইলছ তোমালোকে চাব পাৰিবা। চ' মই এটা নাম্বাৰ দি আছোঁ ইয়াতে। অ'কে, মই নাম্বাৰটো দি দিলোঁ আৰু মই নামটো দিলোঁ ছাপ'জ ডেমো বুলি। অ'কে, চ' আৰু ইয়াতে এটা কথা কি জানা, তোমালোকে কেতিয়া অনলাইন আহি আছে কেতিয়া অফলাইন গৈ আছে সেই নটিফিকেশ্যনো আহি যাব। চ' তাৰপিছত এইখিনি কৰাৰ পিছত ইয়াতে নাম্বাৰ আৰু নাম দিয়াৰ পিছত ইয়াতে অ'কে বুলি ক্লিক কৰি দিবা। তো অ'কে বুলি ক্লিক দিয়াৰ পিছত ইয়াতে চাবা এই বস্তুটো আহি যাব তোমালোকৰ। অ'কে, আৰু ইয়াতে নটিফিকেশ্যন যে আইকনটো আছে তাৰমানে এতিয়া অফ হৈ আছে, এতিয়া তোমালোকৰ নটিফিকেশ্যন নেদেখায়। চ' তোমালোকে ইয়াতে ক্লিক কৰি দিবা যাতে তোমালোকৰ তাত নটিফিকেশ্যন আহি যায়। আৰু ডিটেইলছবোৰ কেনেকৈ আহিব মই এইটো দেখাই আছোঁ তোমালোকক। ঠিক আছে, চ' সেইখিনি চাবলৈ, ইয়াৰ ডিটেইলছটো চাবলৈ আপুনি ইয়াতে ক্লিক কৰিব লাগিব। চাওক, ক্লিক কৰাৰ পিছত ইয়াতে মোৰ ডিটেইলছ আহি গৈছে, ঘড়ীটোত আহি গৈছে যে মই কেতিয়া অনলাইন আছিলোঁ, আৰু এইটো দিনৰ ভাগৰ কথা, এইটো ৰাতিৰ ভাগৰ কথা। ঠিক আছে, ঘড়ীত আহিছে। চ' কিমান, আৰু যদি আপুনি টাইম চাব বিচাৰে তো চাওক ইয়াতে টাইমো দি দিছে। ইয়াতে চাওক 20:32 পৰা মই 20:32 লৈ, মানে ইয়াতে মেবি মই ছেকেণ্ডৰ কাৰণে অনলাইন আহিছিলোঁ। যেতিয়া আপুনি ইয়াতে ক্লিক কৰিব, অ'কে, চাওক 29 ছেকেণ্ড আহি গ'ল। চ' 29 ছেকেণ্ডৰ কাৰণে মই অনলাইন আছিলোঁ। আৰু ইয়াতে আকৌ চাওক 22:54 পৰা 23:03 মই অনলাইন আছিলোঁ, কিন্তু ইমান সময় অনলাইন নে, তো ইয়াতে ক্লিক কৰক। ইয়াতে ক্লিক কৰাৰ পাছত আৰু খুলি গ'ল। চ' ইয়াতে গোটেইখিনি আপোনালোকক ডিটেইলছ দেখাই দিব ডেট অনলাইন কেতিয়া আহিছিল আৰু অফলাইন কেতিয়া গৈছিল। চ' এইখিনিয়ে, এই ভিডিঅ'টো আপুনি কিবা ভাল কামৰ কাৰণে ইউজ কৰিব, কোনো নিগেটিভ বা কোনো কাৰো প্ৰাইভেচি বেয়া কৰাৰ কাৰণে আপুনি ইউজ নকৰিব। মোৰ এইটো কোনো ইণ্টেনশ্যন নহয়। চ' যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰক, আৰু মোৰ চেনেলটো নতুন হয় এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।